এইখন হ'ল সাফলটিং বৰনামঘৰৰ সেইখন আপোনালোকক দেখুৱাইছোঁ। এইখন তোৰণ সাফলটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন মূল গেট, সেই গেটখন, আৰু তাতেই মইনাসকলক শিবিৰ দিয়া হৈছে, আৰু তাতে ক্লাছৰুমবিলাকতো শিবিৰ দিয়া হৈছে, আৰু হলতো পাৰ্টিশ্যন দি পেলাই শিবিৰ দিয়া হৈছে। অনুষ্ঠানটি এক বৃহৎ অনুষ্ঠান। ইয়াত শিশুসকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক চৰিত্ৰ গঠন কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত চিত্ৰকলাৰ চৰ্চা হৈ আহিছে। আদিতে গুহাবাসী মানৱে গুহাৰ বেৰত ৰঙীন ছবি অংকন কৰিছিল। মানৱ সভ্যতাৰ আৰম্ভণিৰ লগে লগেই চিত্ৰকলাৰ সূচনা হৈছিল। উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰিব পাৰোঁ। মইনা পাৰিজাত এনে এখন মঞ্চ য'ত আমি নিজৰ প্ৰতিভাসমূহ মুকলি মনেৰে বিকাশ কৰিবলৈ সুবিধা পাওঁ। আজি আমি মইনা, কিন্তু কাইলৈ দেশৰ নাগৰিক হ'বলৈ আগবাঢ়িম। এইটো চাৰিং সাফলটিঙৰ বিখ্যাত সাফলটিং বৰনামঘৰ। ইয়াতেই যি ৰাস উদযাপন কৰা হয়, এইটো সমগ্ৰ অসমতে বিখ্যাত বুলিয়ে ক'ব লাগিব। বহু দূৰ দূৰণিৰ পৰা এই সাফলটিং বৰনামঘৰত হোৱা ৰাস মহোৎসৱ চাবলৈ মানুহৰ সমাগম হয়। এই সাফলটিং বৰনামঘৰ প্ৰাংগণতেই 29, 30 আৰু 31 মাৰ্চ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সমাৰোহ অনুষ্ঠিত হৈছে। অতি মনোৰম পৰিৱেশৰ সৃষ্টি হৈছে। শিশুৰ কলৰৱে সমগ্ৰ অঞ্চলটি মুখৰ কৰি তুলিছে, আৰু মানুহে হিলদোল ভাঙি এই অনুষ্ঠান চাবলৈ আহিছে। ইয়াত উদ্বোধনী ভাষণ চলি আছে। মইনা আৰু বহু সংখ্যক লোকে সমগ্ৰ মঞ্চটো ইতিমধ্যে প্ৰথম শাখা হ'ল ভৰি গৈছে। পৰা 1 ঘণ্টা সময়ৰ ভিতৰত তোমালোকক যিটো বিষয়বস্তু দিয়া হ'ব, 1 ঘণ্টাৰ সময়ৰ ভিতৰত সকলোৱে সমাপ্ত কৰিব লাগিব। সাহিত্য আৰু চিত্ৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে মই প্ৰথমে উচ্চ শাখাৰ 2টা গীতৰ কলি দিম। এই 2টাৰ ভিতৰত এটা যাওঁ আমি মৰিবলৈ যাওঁ, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ, আমি মৰিবলৈ যাওঁ। চিত্ৰাংকনৰ বিষয়টো এটা গীতৰ মাধ্যমেৰে উপস্থাপন কি সুন্দৰভাৱে কৰিছে চাওক। অন্য এটা বিষয়, বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, এইটোৱে হ'ল বিষয়। খুব সম্ভৱ প্ৰাকৃতিক দৃশ্য হ'ব। মধ্য আশাৰ বিষয়বস্তু মধ্য আশাৰ বিষয়বস্তুটো এবাৰ নিম্ন শাখাৰ বিষয়বস্তু মইনামানীসকলে ধুনীয়াকৈ শুনি লোৱা। পাহাৰৰ বুকুতে ঐ সৰুতে ওলালে, ঐ জগত পোহৰ কৰি, ঐ গছৰে ডালতে ঐ কলিয়ে বিনালে, ঐ ধুনীয়া চাকি কৰি। আকৌ গাই দিছোঁ। এইখনে বিখ্যাত সাফলটিং বৰনামঘৰৰ মূল গেট। বাটচৰাটো প্ৰয়াত দেৱেন নাথৰ স্মৃতিত তেখেতৰ পুত্ৰ শ্ৰীযুত অতুল নাথ দেৱে আগবঢ়াইছে। লোকে লোকাৰণ্য হৈ পৰে, আৰু এই সন্মুখতে আছে এয়া নাৰায়ণ অনন্ত সজ্জাত, বৰ সুন্দৰ লাগিছে। এইটো অস্থায়ী এটা কাৰ্যালয়, ইয়াতে প্ৰশ্নোত্তৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। এটা প্ৰশ্ন হোৱা নাই, প্ৰশ্নসমূহ সম্ভৱ দি দিব, ছিটখন দিব, তাতে তেওঁলোকে উত্তৰবিলাক হয়তো লিখিব লাগিব। ইয়াতে হ'ব, দেখা যাওক কেনেকুৱা হয়।
এইফালে কাষতে আছে ভোজনালয়, যিখিনি মইনাসকল আহিছে আৰু পৰিচালক পৰিচালিকা লগতে যিখিনি আহিছে তেওঁলোকৰ কাৰণে আৰু উদযাপন সমিতিৰ কাৰণে ইয়াতে খাদ্য ব্যৱস্থা কৰা হৈছে। নামসমূহ ইতিমধ্যে আগতীয়াকৈ মইনা পৰ্যটকৰ শাখাসমূহৰ পৰা সংগ্ৰহ কৰি লোৱা হৈছিল আৰু ইয়াত মানে নতুনকৈ আহি কোনো যোগদান কৰিব নোৱাৰে, মানে এটা প্ৰতিযোগিতাত এজনকৈহে প্ৰতিযোগী দিয়া হৈছে। এতিয়া ইয়াতে ৰচনা প্ৰতিযোগিতা আৰম্ভ হৈছে। খ শাখাৰ ৰচনা প্ৰতিযোগিতা আৰু গ শাখা মানে উচ্চ শাখাটোৰ অন্য এখন স্কুলত অনুষ্ঠিত হৈ আছে। এয়া সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হ'ব লৈছে। আৰু কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি কেইবা বছৰো একেৰাহে আমাৰ এই নামঘৰ ভাগত তেখেতে এতিয়া সন্ধিয়া ঠিক 7 বাজিছে। কিছু সময়ৰ পাছতে সংগীতানুষ্ঠানসমূহ আৰম্ভ হ'ব আৰু নাটক নৃত্য নাটিকা এই সংগীতানুষ্ঠানৰ এটা প্ৰতিযোগিতা আছে। কিছু সময়ৰ পাছতে সেই প্ৰতিযোগিতা ভাগি আৰম্ভ হ'ব। মই আমাৰ সম্পাদক সভাপতি বা উপসভাপতি যি আছে আমি চিনাকি কৰ্ম অনুষ্ঠানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ আপোনালোকৰ এই মহান প্ৰচেষ্টাৰ বিনিময়ত আজি আমাৰ শিৱসাগৰ জিলা মইনা পৰ্যটনৰ বিভিন্ন অঞ্চলৰ পৰা অহা মইনাসকলে ইয়াত আহি একত্ৰিত হ'বলৈ এখন সৌভাগ্য পাইছে। গতিকে আপোনালোকৰ এই যিখিনি কষ্ট, আপোনালোকৰ এই যিখিনি ত্যাগ, আপোনালোকৰ যিখিনি মৰম, আপোনালোকৰ যিখিনি সুন্দৰ আতিথ্য, এই আতিথ্যখিনি আৰু এই মৰম চেনেহখিনি আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ মইনাসকলে বুকুত বান্ধি লৈ যাব, বিষয়ববীয়াসকলে বুকুত বান্ধি লৈ যাব। গতিকে আপোনালোকৰ মুখখন জানিবলৈ চাবলৈ আমাৰ নিশ্চয় মন গৈছে সকলো মইনাৰ। গতিকে আহক, আমাৰ প্ৰথমে আপোনালোকৰ লগত আমি শিৱসাগৰ জিলা মইনা পৰ্যায়ৰ প্ৰধান সম্পাদক মোহন চন্দ্ৰ দত্তদেৱ নিজে নিজে দিনে ৰাতিয়ে কাম কৰি কৰি মানুহ ভাগৰি পৰিছে। অকণমান জিৰণি লৈ থাকিবা। কি জিৰণি? হাত ভগালে চোতাল কৰা দিলে জিৰণি। দেখাতকৈ মোৰ মা ডাঙৰ নহয়। হয়তো শিৱসাগৰ জিলা মইনা পাৰিজাতৰ অধিৱেশনস্থলীলৈ যোৱাৰ পথত নাজিৰা নামটি দিকচু হাতেদি সোমাই আহি অধিৱেশনস্থলীলৈ যোৱা ৰাস্তাৰ
পথত এখন তোৰণ দিয়া হৈছে, অঞ্জন জ্যোতি স্মৃতি তোৰণ। এই যে অঞ্জন জ্যোতি তেলিয়াল গাঁৱৰ অতুল নাথদেৱৰ পুত্ৰ আছিল। তেওঁ দুলীয়াজানত আছিল আৰু এজন উচ্চ শিক্ষিত যুৱক, কিন্তু বিধিৰ কি বিপাক, এটা দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হ'ল আৰু এজন উদীয়মান যুৱকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। তেওঁৰে স্মৃতিত তেওঁৰ পৰিয়ালবৰ্গৰ এই তোৰণখন আগবঢ়াইছে। আমাৰ বিচাৰত তাৰোপৰি আমাৰ ওপৰতো আৰু কি বিচাৰ কৰে গম পোৱা নাই, কিন্তু আমি যিখিনি শিকাইছোঁ সিহঁতি সফল হৈছে আৰু আমি সিহঁতৰ ওপৰত তাৰমানে সন্তুষ্ট হৈছোঁ আৰু ইমানখিনি শিকাইছোঁ। আপোনালোকৰ দিনে নিশাই বহুত কষ্ট কৰি আহিছে ইয়াত, এনেই গোটেই পৰিৱেশটো বৰ সুন্দৰ হৈছে নেকি বাৰু? এইখিনিয়ে যদি যায়, সিহঁতি যদি কিবা এটা হ'লেও সাফল্য দেখাব পাৰে, আমাৰ কষ্টখিনি তাৰমানে লাঘৱ হ'ব। তাৰমানে আমি কষ্ট যে কৰিছোঁ এইটো ভাৱ নাহে আমাৰ। ইয়াৰ আগতে আপুনি মূল অধিৱেশন হৈছিলে যে ধেমাজিত হৈছিলে, আজি কিছুদিনৰ আগতে তালৈও আপুনি গৈছে। তাত আমাৰ পৰিৱেশবিলাক ভালেই হৈছিলে, কিন্তু বতৰৰ প্ৰতিকূলতাৰ কাৰণে আমাৰ অলপ হেৰি ব্যাঘাত জন্মিলে, গতিকে কিমান হেৰি নহ'ল আৰু তথাপিতো এটা হ'লেও আনিবলৈ সক্ষম হ'লোঁ। হয় হয়, আৰু এতিয়াও আপুনি কেইটামান প্ৰাইজ পোৱা আশা এটা কৰিছে? 2-3টা আশা কৰিছোঁ এতিয়া। অনিমা বাইদেউ কওকচোন, আপুনি সংগীতালয়খন আপুনি তত্ত্বাৱধায়ক আছিলে, কেনেকুৱা হৈছে বাৰু এনেই? মইতো বহুতেই আশাবাদী, বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ ওপৰত এইটো হেৰি কৰিছোঁ। মই প্ৰাউড ফিল কৰিছোঁ তেওঁলোকক লৈ। তেওঁলোকে অলৰেডি বছৰেকীয়া পৰীক্ষা দি উঠি মাত্ৰ 2-3টা দিনত তেওঁলোকে একদম নতুন একেবাৰে হেৰিখন সংগীতালয়খন মানে শিকিছে, মানে 2-3টা দিন তেওঁলোকে অনুশীলন কৰিছে। এই 2-3টা দিনতে ইমান সুন্দৰভাৱে তেওঁলোকে কৰিছে, মই আচৰিত হৈছোঁ। প্ৰতিটো চৰিত্ৰই সুন্দৰভাৱে তেওঁলোকে ফুটাই তুলিছে, সেইটো মোৰ ভাল লাগিছে। তাৰপৰা সমবেত গীতটো বহুত সুন্দৰকৈ কৰিছে। আৰু প্ৰশ্ন উত্তৰ শিতানত প্ৰায় 80% প্ৰশ্নই উত্তৰ দিছে বুলি মই মানে গম পাইছোঁ। আৰু ৰচনাখনো সুন্দৰভাৱে ৰচনাখন লিখিছে দুগৰাকী প্ৰতিযোগী। মানে পুৰস্কাৰ পোৱা আশা কৰিছে আৰু? আশা কৰিছোঁ, যথেষ্ট বিশেষকৈ আশা কৰিছোঁ প্ৰশ্ন উত্তৰখন। হয় হয়, আৰু দেখা যাওক কিছু সময়ৰ পাছত ৰিজাল্ট ঘোষণা কৰিব, আৰু বহু আশাবাদী বুলি কৈছে। আমি ইয়াৰ পিছতে অন্য মইনা পাৰিজাতৰ ওচৰলৈ যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাজত উপস্থিত আছে জিলাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য মঞ্জু বৰুৱা বাইদেউ। তেখেতে গড়গাঁও মইনা পাৰিজাতৰ তেখেতৰ বেছ, তাৰ তেখেতে পৰিচালকৰ পৰা আৰম্ভ কৰি সম্পাদিকা হ'ল, এতিয়া জিলা পৰ্যায়ত আহিছে আৰু তেখেতৰ বহুত ভাল লাগিছে আৰু আনন্দিত হৈছোঁ। প্ৰতিকূল বতৰ স্বত্বেও যথেষ্ট সমাগম হৈছে আৰু প্ৰতিযোগিতাবিলাক খুব ভাল হৈছে বুলি শুনিছোঁ। ভাল, যথেষ্ট ভাল হৈছে আৰু ল'ৰা ছোৱালীবোৰৰ বেছি ভাল লাগিছে। আৰু সকলোৱে ইমান প্ৰতিকূল বতৰ যদিও তাৰমানে অকণো সংকোচ কৰা নাই তেওঁলোকৰ কামখিনি কৰি যাবলৈ, আৰু তেওঁলোকে শৃংখলাবদ্ধতাভাৱে তেওঁলোকৰ কামখিনি কৰি গৈছে। এতিয়া আহিছোঁ শিবিৰৰ মৌকুহি মইনা পাৰিজাত, বকতা নেমুগুৰি, শিৱসাগৰ। আৰু আমাৰ মাজত ইয়াত আছে জোনমণি মলীয়া বাইদেউ, তেখেতে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক, আৰু লগতে কাষত দুগৰাকী মৌকুহি মইনা পাৰিজাতৰ পৰিচালিকা আছে। আমি জোনমণি বাইদেউৰ পৰা জানিব বিচাৰিছোঁ যে অনুষ্ঠানটো কেনেদৰে চলি আছে আৰু আপোনালোকৰ মইনা পাৰিজাতৰ কেনেকুৱা হৈছে, অকণমান কওকচোন। সাধাৰণতে মইনা পাৰিজাত বুলি ক'লে সকলোৱে জানে, মইনা পাৰিজাত হৈছে শিশুসকলৰ সৃষ্টিশীল মন বহা এটা কমাৰশাল। আৰু এই কমাৰশাললৈ যেতিয়া শিশুসকল আহে, খুব এটা ধুনীয়া পৰিৱেশ ইয়াত সৃষ্টি হয়। আজি 3টা দিনে যিখিনি মইনাসকলৰ পৰিৱেশন হ'ল, প্ৰত্যেকটো প্ৰতিযোগিতা যদিও তেওঁলোকে এই মুকলি মঞ্চখনত থাকি যিখিনি তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে সেইখিনি সঁচাই শলাগিবলগীয়া। তাৰ বাবে আমি পৰিচালিকাসকলকো ধন্যবাদ জনাওঁ, কাৰণ পৰিচালিকাৰ অবিহনে মইনা পাৰিজাত অনুষ্ঠান চলোৱাটো সম্ভৱ নহয়। এতিয়া মেটেকাৰ জেউতি মইনা পাৰিজাতৰ সম্পাদিকা, আপুনি সম্পাদিকা বাইদেউ আৰু পৰিচালিকা বাইদেউ আছে। এই অনুষ্ঠানটো কেনেকুৱা হৈছে এতিয়ালৈকে, আৰু আপোনালোকৰ মইনা পাৰিজাতৰ কেনেকুৱা প্ৰদৰ্শন কৰিছে, অকণমান কওকচোন। অনুষ্ঠানটো এতিয়ালৈকে সুন্দৰভাৱে পৰিচালিত হৈছে বুলি মই অনুভৱ কৰিছোঁ। অৱশ্যে ইয়াৰ মাজতো আমাৰ শিবিৰবিলাকত থকা মইনাসকলে অসুবিধা নোপোৱা নহয়, কিন্তু সেইখিনি অসুবিধাকো আওকাণ কৰি আমি যদি আজি প্ৰাইজ ল'বলৈ যাওঁ তেতিয়াহ'লে আমি সকলো কথাই পাহৰি থাকিম।
আমি আশাবাদী আমি নিশ্চয় আনন্দমুখেৰে ইয়াৰ পৰা উলটি যাম, ঘূৰি যাম নিজৰ গৃহলৈ। গতিকে আমি সেইখিনি অনুভৱটো খুবেই সুন্দৰ আৰু এই মইনাপাৰী কৈছে চাগে ল'ৰা ছোৱালীখিনি ইয়ালৈ আনোতে ল'ৰা ছোৱালীখিনিক লৈ আহিছোঁ, কিন্তু কষ্টখিনি তাহাঁতৰ কাৰণে কৰাখিনি ইমান অনুভৱ হোৱা নাই। মানে ইয়াত আহি বহুত ভাল লাগিছে, ঘৰখনকে পাৰ হৈ যোৱা লেখীয়া হৈছে। এতিয়া এয়া 500জন মইনা পাৰিজাত কোঁৱৰপুৰৰ বিষয়ববী আছে। আমি তেখেতসকলৰ পৰা কেনেকুৱা লাগিছে অভিজ্ঞতা আমি অকণমান জানিব বিচাৰিছোঁ। উত্তৰণ মইনা পাৰিজাত আৰু সাফলটিংবাসীৰ সহযোগত আয়োজিত পঞ্চদশ দ্বিবাৰ্ষিক শিৱসাগৰ জিলা শিশু সমাৰোহৰ এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি যথেষ্ট ভাল পাইছোঁ। যিমান পাৰে তেওঁলোকে সকলো ক্ষেত্ৰত মানে আমাক সকলো বিষয়ে সহায় সহযোগিতা সকলো বিষয়তে আগবঢ়াইছে আৰু প্ৰতিটো বিষয়তে আমি অংশগ্ৰহণ কৰি ভালেই পাইছোঁ। থকা মেলাৰ সুবিধাও ঠিকে আছে, খালি অকণমান দুই এটা বিষয়ত অকণমান অসুবিধা পাইছোঁ আৰু বাকী ইয়ালৈ আহি থাকি মেলি সকলো ভাল লাগিলে। আমাৰ মইনাসকলেও যথেষ্ট ভাল পালে। এইবিলাক শিবিৰৰ অন্য একাংশৰ দৃশ্য। দিব্যজ্যোতি মইনা পাৰিজাত, প্ৰজ্ঞা মইনা পাৰিজাত, সন্ধানী মইনা পাৰিজাত, আৰোহণ মইনা পাৰিজাত। এইটো শিবিৰৰ অন্য এটা ফাল। বহ্নিমান মইনা পাৰিজাত বলিয়াঘাট, পাঞ্চজন্য মইনা পাৰিজাত, ৰূপালী মইনা পাৰিজাত। এতিয়া আমাৰ মাজত উপস্থিত আছে সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সভ্য শ্ৰীযুতা হেমলতা বৰুৱা দত্ত বাইদেউ আছে। আমি তেখেতক এই পৰিৱেশটোৰ বিষয়ে সুধিম, কেনেকুৱা হৈছে পৰিৱেশটো, প্ৰতিযোগিতাবিলাক কেনেকুৱা হৈছে তেখেতে কৈ যাব। আৰু মই পৰিৱেশটো অকণমান দেখুৱাইছোঁ। এতিয়া শিবিৰবিলাকৰ দৃশ্য এইবিলাক। এতিয়া আহাৰৰ কাৰণে মইনাসকলক আহাৰৰ কাৰণে লৈ গৈছে। এতিয়া তেওঁলোকে কিছুসংখ্যক শিবিৰত আছে, কিছুসংখ্যকে আহাৰ গ্ৰহণ কৰিবলৈ গৈছে আৰু কিছু সময়ৰ পাছতে মূল মঞ্চত মুকলি সভা অনুষ্ঠিত হ'ব। তাৰপিছতে পুৰস্কাৰ বিতৰণ হ'ব। এয়া হেমলতা বৰুৱা বাইদেউ ওচৰলৈ আহিছোঁ। ধন্যবাদ। বিশেষভাৱে মইনা পাৰিজাত বুলি ক'লে এটা সৰগীয় পৰিৱেশ। এই পৰিৱেশত শিশুসকলৰ লগত থাকি যি বিমল আনন্দ পোৱা যায়, সেই আনন্দৰ বাবে আমি প্ৰথমেই স্ৰষ্টা সদৌ অসম মইনা পাৰিজাতৰ গঠন কৰোঁতা আইতা নলিনীবালা দেৱী, ককা মহাদেৱ শৰ্মা আৰু ককা তলুৰকো নাথ শৰ্মা ডাঙৰীয়ালৈ আমি শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ সুচিন্তাৰ ফলস্বৰূপে এতিয়া যিটো বটবৃক্ষ বিশাল অসম জুৰি শিশুৰ সেৱাৰ যি বিশাল মঞ্চ শিশুসকলক দিয়া হৈছে, সেই শিশুসকলে তাৰ পৰাই তেওঁলোকৰ বুনিয়াদ গঢ়ি তুলিছে। তেওঁলোকে এজন সুস্থ নাগৰিক হিচাপে গঢ় ল'বলৈ সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটো যি সুন্দৰ বাতাবৰণ, যি সুন্দৰ পৰিৱেশ, যি সুন্দৰ মনোভাৱ তেওঁলোকক দিব পাৰিছে, শিশুসকলৰ লগতে স্থানীয় অঞ্চল আৰু লগতে অভিভাৱকসকল সকলোকে যিটো পৰিৱেশ দিছে, আমাৰ প্ৰয়োজন আচলতে সেই শিশুসকলৰ বুনিয়াদ গঢ়ি তেওঁলোকৰ এজন সুস্থ নাগৰিক হিচাপে গঢ়ি তোলাটো আমাৰ চিন্তা আৰু তেওঁলোকৰ আমাৰ দায়িত্ব। গতিকে এই আপোনাকো বহুত ধন্যবাদ গ'লোঁ। ঠিক আছে, এতিয়া মূল মঞ্চত মুকলি সভা আৰম্ভ হৈছে। দিনৰ ঠিক 2:30 গৈছে আৰু এয়া ভোজনালয়লৈ মইনামণিহঁত এতিয়া ভোজনালয়লৈ মইনাহঁতৰ এটা সুশৃংখলিত ইয়াত শাৰী পতা দেখা গৈছে। এয়া সুশৃংখলিতভাৱে আহাৰ গ্ৰহণ কৰিছে মইনাহঁতে আৰু প্ৰতি মইনা পাৰিজাতে আহাৰ গ্ৰহণ কৰাৰ আগে আগে তেওঁলোকে ঈশ্বৰক এই আহাৰ অৰ্পণ কৰি লয়। এটা সুন্দৰ দৃশ্য। মইনাসকলক শিকোৱা হয় যে তোমালোকে আহাৰ গ্ৰহণ কৰাৰ আগতে সমস্ত দ্ৰব্য ঈশ্বৰক অৰ্পণ কৰি লোৱা। ইফালে শৃংখলিতভাৱে এজন এজনকৈ তেওঁলোকক নি আছে, বাকীখিনি শাৰী পাতিছে। শাৰী শাৰীকৈ কিছুমান প্ৰদৰ্শনী আৰু বুক ষ্টল ৰখা হৈছে। এই চাওক, কিন্তু এতিয়া ইয়াত ভিৰ পৰিলক্ষিত হোৱা নাই। তাৰমানে সকলো মইনাকে পৰিচালিকাসকলে তেওঁলোকক মূল মঞ্চলৈ লৈ গৈছে। আজি 31 তাৰিখে, এতিয়া বিয়লি 5 বাজিছে। মূল মঞ্চত মুকলি সভা চলি আছে। পুৰস্কাৰ বিতৰণ এতিয়াও হোৱা নাই আৰু এতিয়া প্ৰতিকূল বতৰ দেখিছে আপোনালোকে। বতৰ গোমা কৰি আনিছে আৰু ধাৰাসাৰ বৰষুণ হৈ আছে আৰু শিবিৰৰ সন্মুখত এতিয়া
মইনা পাৰিজাতসমূহৰ পৰা সেই গাড়ীবিলাক ৰৈ আছে নিবৰ কাৰণে, কিন্তু প্ৰতিকূল পৰিৱেশৰ কাৰণে বাহিৰলৈ ওলাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। এয়া চাওক 5:15 হৈছে, ধাৰাসাৰ বৰষুণ, শিল বৰষুণ দিছে আৰু মূল মঞ্চত এয়া মুকলি সভা স্থগিত ৰাখিবলগীয়া অৱস্থা হৈছে। চাওক বৰ দুৰ্ভাগ্যজনক হৈছে। এই বতৰৰ পৰা আমি মুক্ত হ'ম বুলি আশা কৰিছোঁ। উদযাপন সমিতিয়ে চেষ্টা কৰিছে তেওঁলোকক এই প্ৰতিকূল বতৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে। পুৰস্কাৰ বিতৰণ আৰম্ভ হৈছে। প্ৰতিকূল বতৰৰ কাৰণে পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী কিছু আগলৈ লৈ অহা হৈছে। আচলতে নাই বিশেষ আমি হেৰি কৰি নাথাকোঁ, আনুষ্ঠানিকতা কৰি থাকোঁ, যেনেকৈ কৰোঁ আমি সোনকালে কামটো চলাইছোঁ। কৃপালী কাশ্যপ নাই যদি ইয়াত ৰাখি থ'ব লাগে টেবুলত। অভিনৱ হাজৰিকা জেৰেঙা মানে ভাষা উত্তম কলিতা শিশুকানম বিক্ষুৰাজ বৰুৱা বাঞ্চৰণ্য দেৱব্ৰত পৰা ৰূপালী পঞ্জা বৰগোহাঁই ফুলাম দীক্ষিত দাস শিশুকানম আঞ্চলিক আয়োগলৈ সক্ৰিয় হ'ল। জনাইছোঁ ৰাজীৱ সদস্যা মেঘনলী দেৱী গড়গাঁও মানে প্ৰথম প্ৰথম মেঘনন্দিনী দেৱী গড়গাঁও আছেনে? আছে 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 মেঘনন্দিনী ইফালে 2 নম্বৰ নাই, 2 নম্বৰ অনুপস্থিত তেখেতৰ বিশেষ কাৰণবশতঃ যাবলগীয়া হ'ল। তৃতীয় সম্প্ৰীতি চতুৰ্থ আৰাধ্যা কৰা আৰু প্ৰিয়ানুজ শইকীয়া বৰ্ণিমা নাই হ'ব। এতিয়া হৈছে শিশু মহে সঞ্জয় নামৰ সৰণি পুৰস্কাৰ প্ৰতিযোগিতা দাতা প্ৰাঞ্জল বৰা পৰিয়ালবৰ্গ শিৱসাগৰ পুৰস্কাৰ প্ৰথম সন্ধিয়া হৈ মইনা পাৰিজাত, দ্বিতীয় মৌকুহী মইনা পাৰিজাত, তৃতীয় ৰূপালী মইনা পাৰিজাত, চতুৰ্থ সংঘানী মইনা পাৰিজাত, পঞ্চম দেউৰী মইনা পাৰিজাত। এটা পাৰিব দেওৰাজা পুৰুষ মানকৰী নতুন শাখা মইনা পাৰিজাত, দ্বিতীয় পঞ্চম মইনা পাৰিজাত, তৃতীয় ৰূপৰ মইনা পাৰিজাত, চতুৰ্থ ফুলাম মইনা পাৰিজাত, পঞ্চম জেৰেঙা মইনা পাৰিজাত, বিচাৰকৰ বিশেষ বঁটা ৰূপালী মইনা পাৰিজাতৰ গড়গাঁও মইনা পাৰিজাত, পাঁচলৈ মইনা পাৰিজাত বৰষুণী বিচাৰকৰ বিশেষ বঁটা ৰূপালী সাধু থাকিব গড়গাঁও মইনা পাৰিজাত। এইটো আহিছোঁ বুজ পৰিলা নিজে নিজে জানে এইখিনি কথা পাইছে। বুজ পৰিলা পুৰস্কাৰ আগমন দিবলৈ মই আমাৰ বিভাগে কওঁ ৰিপঞ্জিত দেউতাই অনুৰোধ কৰিছোঁ। পুৰস্কাৰ প্ৰথম স্থান ৰূপালী মইনা পাৰিজাত, দ্বিতীয় স্থান ফুলাম মইনা পাৰিজাত, তৃতীয় স্থান কাঞ্চনী মইনা পাৰিজাত। প্ৰথম কৰ্মসূচীৰ পৰা নিজে অনুপস্থিত অংকিতা গগৈ গড়গাঁও দ্বিতীয় প্ৰস্তাৱে অংকিতা গগৈ ৰচনাবলিকা বহুত ভয় আশা কৰিছিলোঁ। অংকিতা গগৈ মেঘনলী দেৱী গড়গাঁও মেঘনলী দেৱী গড়গাঁও ৰচনা গোৱালপাৰ দেউৰী মইনা প্ৰথম আৰু মইনা পাৰিজাত
শান্ত হৈ থাকিব গৰমৰ সাংস্কৃতিক শোভাযাত্ৰা প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল জেৰেঙা মইনা পাৰিজাত যিখন মইনা পাৰিজাত আতিথ্যত এই অনুষ্ঠানটি আয়োজন কৰা হৈছিল উত্তৰণ মইনা পাৰিজাত সাফলতি এনেকুৱা কৃতজ্ঞতা প্ৰকাশ কৰা হৈছে চাওক এটা শোকাকুল পৰিস্থিতি হৈছে চাওক দ্বিতীয় শ্ৰেষ্ঠ ফুলাম মইনা পাৰিজাত নচলে সমাৰোহৰ শ্ৰেষ্ঠ দল কোন হ'ব বুলি ভাবে আপোনালোকে বা মিলাব পাৰিব যে কোনে বেছি মই কৈ দিওঁ এই পুৰস্কাৰটি স্বৰ্গীয় লিলি দেৱী সোৱণত পুৰস্কাৰটি প্ৰদান কৰা হৈছে আমাৰ মাজত তেখেতৰ দাতা পৰিয়ালৰ আছে মই সন্মুখত দেখা পাইছোঁ তেখেতক মই দেখাইছোঁ হেমন্ত মাধৱ নামটো এখনি গামোচা আমি আমাৰ মইনা বস্ত্ৰ আদৰি জনাইছোঁ আৰু বঁটাটি আমি কাক দিন পোৱাই নাই তাৰ পাছতে দাতা পৰিয়ালৰ হেমন্ত মাধৱ নামটোক একেবাৰে চমুকৈ এটি বক্তব্য প্ৰদান কৰিব অনুৰোধ জনাইছোঁ পৰম স্বাগতম শিৱসাগৰ জিলা মইনা পাৰিজাতৰ পঞ্চদশ দ্বিবাৰ্ষিক জিলা শিশু সমাৰোহৰ আজি মুখ্য আকৰ্ষণ এই বঁটা বিতৰণী সভাখনত উপবিষ্ট হোৱা সভাপতি মহোদয়কে সমৰ্থ কৰি মঞ্চত উপস্থিত হোৱা সুধীবৃন্দ এতিয়া এই সৌভাগ্যক্ৰমে এই অনুষ্ঠানটোত উপস্থিত থাকিব পাৰিলোঁ আচলতে আমি আমাৰ দাতা পৰিয়ালৰ হৈ নিমন্ত্ৰণ জনোৱা অহা নহয় আমি আচলতে আজি অভিভাৱক হিচাপেহে আহিছোঁ প্ৰায় 3 দিন ইয়াতে আছোঁ আৰু কি সৌভাগ্য যে ইমান ওচৰতে হৈছে আৰু মোৰ যিগৰাকী মোৰ পেহী মানে মোৰ মাতৃ সদৃশ তেখেতৰ ৰোমান স্পৰ্শৰে মই এই ইমান দূৰ আগবাঢ়িব পাৰিছোঁ লিলি দেৱী মোৰ পেহী তেখেতৰ আৰু মোৰ দেউতা দুয়োজনৰে ইয়াতেই জন্ম এই সাপুৰীদিনৰ কাষৰে তেলীয়াৰী গাঁৱত জন্ম আৰু ইয়ালৈ আজি 40 বছৰ আগতে আগৰ পৰাই মহিলা সংঘৰ লগত জড়িত আৰু মোৰ ছোৱালী দুজনীয়ে আজি আকৌ ইয়াত জড়িত হৈ আহিছে গড়গাঁও মইনা পাৰিজাত হৈ মই আমাৰ মঞ্জু বাইদেউ আৰু পৰিচালক গড়গাঁও পৰিচালক দুগৰাকী আছে যদি মই মোৰ কাষলৈ আহিবৰ কাৰণে এখনকৈ অনুৰোধ জনাইছোঁ একপি ফটো ডাঙৰ ছোৱালী মহিলা আজি 2টা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু নতুন অংকুৰিত হৈছে ভাষাটো অংকুৰিত হৈছে আমাৰ আশে পাশে অংকুৰিত হৈছে আজিৰ পৰা প্ৰায় 4 মাহৰ আগত এই আশাখন হ'ল ঐতিহাসিক 1,500 আৰোহণ মইনা পাৰিজাত আৰোহণ মইনা পাৰিজাতক মইনা তথা পৰিচালক পৰিচালিকাসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াত গড়গাঁও মইনা পাৰিজাত আৰু আজি কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে লগতে শেহতীয়াকৈ অলপ প্ৰদৰ্শনীটো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে মই গড়গাঁও মইনা পাৰিজাতৰ সম্পাদিকা আৰু জিলা কাৰ্যনিৰ্বাহকৰ সদস্যা মঞ্জু বৰুৱা বাইদেউক অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ আজি যি
প্ৰতিযোগিতাৰ ফলাফল হ'ল দ্বিবাৰ্ষিক শিশু সমাৰোহৰ আমাৰ গড়গাঁও মইনা পাৰিজাতৰ কেইবাটাও পুৰস্কাৰ বুটলিবলৈ আমি সক্ষম হৈছোঁ। মইনা পাৰিজাতৰ সভানেত্ৰী লক্ষীপ্ৰভা বুঢ়াগোহাঁই বাইদেউ আৰু আমাৰ গড়গাঁও মইনা পাৰিজাতৰ উপ সভাপতি বুধেশ্বৰ বৰুৱা আৰু পাদক হেমন্ত নাথ দেৱ আৰু পৰিচালিকা অনিমা বৰা আৰু গীতা বৰুৱা নাম ল'ব লাগিব আৰু পৰিচালনা সমিতিৰ সকলোকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তেওঁলোকৰ অসুপুৰুষাৰ্থ চেষ্টাৰ ফলতে আজি আমি এই বঁটা বুটলিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ আমাৰ মইনা পাৰিজাতৰ উপসভাপতি বুধেশ্বৰ বৰুৱা তেওঁ বিশেষকৈ প্ৰদৰ্শনীৰ হেৰিত তেওঁ যথেষ্ট কষ্ট কৰিছে এটা কাৰেংঘৰ এটা নিৰ্মাণ কৰিছে আৰু তেওঁ বিশেষকৈ অসুস্থ শৰীৰে তেওঁ মইনা পাৰিজাতৰ এই অধিৱেশন হোৱাৰ দুদিনৰ আগত তেওঁ হস্পিটেলৰ পৰা আহিছে। আহিও তেওঁ মানে একেৰাহে লাগি তেওঁ কাৰেংঘৰটো নিৰ্মাণ কৰিলে আৰু লগতে আমাৰ মইনা পাৰিজাতৰ মইনামণিসকলেও তেওঁ কেইবাটাও মনোমোহা বস্তু তেওঁলোকে বনালে আৰু বিশেষকৈ অংকিতা গগৈ অৰ্চিতা আৰু পেৰিস্কোপ এটাও তেওঁ বনাইছিলে আৰু তেওঁলোকৰ এইখিনি সান্নিধ্যতে আমি ল'বলৈ সক্ষম হ'লোঁ বুলি ভাবিছোঁ প্ৰদৰ্শনী। আৰু এইকেইটা পুৰস্কাৰো বিশেষকৈ ভাল লাগিছে। ৰচনা প্ৰতিযোগিতাত আমাৰ আখৰ শাখাত দুগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে আৰু দুয়োগৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। একো বাদ্যযন্ত্ৰ নাছিলে কিন্তু তেওঁলোকে চেষ্টাৰ ফলতে তেওঁলোকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হ'ল। আমাৰ প্ৰশ্নোত্তৰ পৰীক্ষাটো প্ৰতিযোগিতাটো প্ৰথম হৈছে বিশেষকৈ দ্বিবাৰ্ষিক শিশু সমাৰোহ আৰু ইয়াত বিশেষকৈ 26খন শাখাই অংশগ্ৰহণ কৰিছিলে। 26খন শাখাই অংশগ্ৰহণ কৰা প্ৰথম স্থান পাইছে আমাৰ গড়গাঁও মইনা পাৰিজাতে আৰু সেই বঁটা কঢ়িয়াবলৈ সক্ষম হৈছে মেঘনন্দিনী দেৱীয়ে। তেওঁলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অংকিতাও দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। ধন্যবাদ জনাইছোঁ। গড়গাঁও মইনা পাৰিজাতৰ উত্তৰ কামনা কৰিছোঁ। লগতে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।
सारी